প্ৰায়ে সংঘটিত হ'বলৈ ধৰিছে শিশু বলাৎকাৰৰ ঘটনা। এইবাৰ 24 ঘণ্টাৰ ভিতৰত 2টা স্থানত সংঘটিত হ'ল শিশু ধৰ্ষণ। 2টা জঘন্য কাণ্ড সংঘটিত কৰিলে বৃদ্ধই। ৰাজ্যত বৃদ্ধি পাবলৈ ধৰিছে শিশু বলাৎকাৰৰ জঘন্য কাণ্ড। কলাইগাঁৱত 6 বছৰীয়া শিশুক যৌন নিৰ্যাতন, 70 বছৰীয়া বৃদ্ধ। হোজাইৰ লংকাতো বৃদ্ধৰ কামনাৰ বলি 10 বছৰীয়া শিশু। এনে দুটাকৈ জঘন্য কাণ্ডই জোকাৰি গ'ল ওদালগুৰিৰ কলাইগাঁও আৰু হোজাইৰ লংকা। কলাইগাঁৱত আমগুৰিত এটি 6 বছৰীয়া কন্যা শিশুক বৃদ্ধই যৌন নিৰ্যাতন চলোৱাক লৈ দেওবাৰে সৃষ্টি হ'ল উত্তপ্ত পৰিস্থিতিৰ। স্থানীয় একাংশ লোকে ধৰি বান্ধি উত্তম মধ্যম পঠালে 70 বছৰীয়া বৃদ্ধক। আনকি খুটাত বান্ধি পথে পথে কোবাই বৃদ্ধক শাস্তি বিহিলে স্থানীয় লোকে। পিছত ৰাইজে আৰক্ষীক গতাই দিয়ে চিৰাজ আলী নামৰ অভিযুক্ত বৃদ্ধক। খেলি থকাৰ পৰা ফুচুলাই মাতি নি কন্যা শিশুটিক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ চিৰাজ আলীৰ বিৰুদ্ধে। ইফালে হোজাইৰ লংকাৰ এক কাকিত 63 বছৰীয়া বৃদ্ধৰ কামনাৰ বলি হ'ল